বিটিআৰ চুক্তি অনুযায়ী 6.3 যি দফা স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ যি দফা আছিল অসমত থকা বা বিটিআৰ অঞ্চলত থকা সেই যি ইমপ্লিমেণ্টেশ্যন কমিটি RCJ ডাঙৰীয়াৰ নেতৃত্বত যি গঠন হৈছে সেইটোক লৈ যিবিলাক স্কুলৰ বিদ্যালয়ৰ বা স্কুল আৰু কলেজ আপ টু কলেজ লেভেললৈকে যিখিনি লিষ্ট বিচাৰি পেলাই ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন হায়াৰ এডুকেশ্যন বা বিটিআৰৰ বা BTCৰ যি ডাইৰেক্টৰ অফ এডুকেশ্যন তেওঁলোকে যি নিৰ্দেশ মানে বা যি মানে লিষ্ট বিচাৰি যি জাৰি কৰিছে ইয়াক লৈ আমাৰ শিক্ষাগুৰুসকলৰ যিখিনি ভেঞ্চাৰ স্কুল আছে বা ভেঞ্চাৰ কলেজ আছে বা যিকোনো LP ME হাই স্কুল হায়াৰ ছেকেণ্ডাৰী জুনিয়ৰ কলেজ বা কলেজ লেভেললৈকে কিছু খেলিমেলি বা বিসংগতি মানে তেওঁলোকে যিখিনি বুজিব লাগিছিল তাত নিৰ্দেশত কোনো ভুল নাই কিন্তু তেওঁলোকৰ আমাৰ শিক্ষাগুৰুসকলৰ মানে বুজি লোৱাত যিখিনি সমস্যাৰ সৃষ্টি হৈছে এই কথাক লৈ বিভিন্ন মহলত মানে বিভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি হোৱা বুলি আমি গম পাইছোঁ আমালৈও বিভিন্ন ফোন মানে টেলিফোন যোগে তেওঁলোকে আমাক মানে সুধিছে তো এটা কথা মই স্পষ্ট কৰি দিব বিচাৰিছোঁ যে যোৱা 12 অক্টোবৰত অসমত যি বিটিআৰ চুক্তি অনুযায়ী ভেঞ্চাৰ স্কুল বা কলেজবিলাকৰ ইনষ্টিটিউশ্যনবিলাকক প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে যি কমিটি গঠন কৰি দিয়া হৈছিল তেওঁলোকে এই কমিটি তাত মানে বহিছে RCJ নেতৃত্বত আৰু এই আলোচনাত সকলো যিখিনি ষ্টেটৰ ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন হায়াৰ এডুকেশ্যন আৰু ছেকেণ্ডাৰী এডুকেশ্যনত নিৰ্দেশ দিয়া হৈছিল যে অসমৰ ভিত্তিত থকা যিখিনি বিদ্যালয় আছে বড়ো মাধ্যমৰ বা মিক্স মিডিয়াম য'ত বড়ো মাধ্যম আছে চলি আছে সেই বিদ্যালয়বিলাকৰ লিষ্ট দিবৰ কাৰণে তেওঁ আহ্বান জনাইছে আৰু লগতে বিটিআৰত বা এই বিটিআৰৰ 4খন জিলা বাক্সা চিৰাং কোকৰাঝাৰ ওদালগুৰি সেই 4খন জিলাত যিখিনি বিদ্যালয় আছে তাত সকলো মাধ্যমৰ মানে অসমীয়া মাধ্যম বড়ো মাধ্যম বা বেংগলী মাধ্যম যি মাধ্যম আছে সকলো মাধ্যমৰ বিদ্যালয়ৰ বা শিক্ষা অনুষ্ঠানত লিষ্টবিলাক বিচৰা হৈছে আৰু সেইমতে বিটিআৰৰ ডাইৰেক্টৰ অফ এডুকেশ্যন জগদীশ প্ৰসাদ ব্ৰহ্ম ডাঙৰীয়াই 20 অক্টোবৰত তেওঁ বড়োলেণ্ড যি ছেক্ৰেটাৰিয়েট আছিল তাতে তেওঁ এটা মিটিং আহ্বান কৰা হৈছিল য'ত নেকি সকলো DO আৰু সকলো ইন্সপেক্টৰ অফ স্কুল আৰু শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াবিলাক তাত উপস্থিত আছিল সচিব ডাঙৰীয়া উপস্থিত আছিল আৰু নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভা আমি একত্ৰিত তাত মিটিঙত বহিছিলোঁ আৰু সেই হিচাপে বিটিআৰৰ ডাইৰেক্টৰ অফ এডুকেশ্যন ডাঙৰীয়াই বিটিআৰৰ 4খন জিলাত থকা LP ME হাই স্কুল হায়াৰ ছেকেণ্ডাৰী বা জুনিয়ৰ কলেজ ডিগ্ৰী কলেজ সকলো শিক্ষা অনুষ্ঠানৰ যিখিনি ভেঞ্চাৰ স্কুল আছে বা শিক্ষা অনুষ্ঠান আছে এই কলেজবিলাকৰ সকলো লিষ্টবিলাক বিচৰা হৈছে সেইমতে IS DO তাত সকলো শিক্ষা অনুষ্ঠানবিলাকে শিক্ষাগুৰুসকলে নিজৰ ভেঞ্চাৰ অনুষ্ঠান শিক্ষা অনুষ্ঠানৰ লিষ্টবিলাক জমা দিয়া হৈছে আৰু সেই হিচাপে বিটিআৰত চুক্তিৰ যিখিনি লিপিবদ্ধ আছে স্পষ্টভাৱে যে তাত অসমীয়া মাধ্যম বড়ো মাধ্যম বেংগলী মাধ্যম বা এনি মিডিয়াম তাত মাধ্যম উল্লেখ কৰা নাই ইয়াৰ কাৰণে এনি মিডিয়াম তাত মানে ইয়াত প্ৰাদেশিকৰণৰ কাৰণে মডেলিটি বা তাত এমেণ্ডমেণ্ট এটা প্ৰিপাৰেশ্যন চলি আছে সেইটো এটা ক্লিয়াৰ স্পষ্ট কথা দ্বিতীয় কথা হ'ল অসমৰ অধীনত বিটিআৰৰ বাহিৰত থকা যিখিনি জিলা আছে আমাৰ লখিমপুৰ ধেমাজি গোলাঘাট বা নগাঁও মৰিগাঁও আপোনাৰ মানে কাৰ্বি আংলং ডিমা হাছাও বা গোৱালপাৰা চাউথ কামৰূপ বা কামৰূপ বৰপেটা বঙাইগাঁও ধুবুৰী সকলো যিবিলাক জিলা বিটিআৰৰ বাহিৰত আছে তাৰ কাৰণে অকল বড়ো মাধ্যম মোৰ শিক্ষা অনুষ্ঠান আৰু বড়ো আৰু অসমীয়া য'ত মিক্স মিডিয়াম আছে সেই শিক্ষা অনুষ্ঠানবিলাকৰ লিষ্ট বিচৰা হৈছে তো এতিয়া এটা খেলিমেলি তেওঁলোকে বুজি লৈছে আমাৰ শিক্ষাগুৰুসকল শিক্ষা অনুষ্ঠানসকল যে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অসমে তেওঁলোকে লিষ্ট বিচাৰিছে যেনেকুৱা RCJ ডাঙৰীয়াই তেওঁলোকক লিষ্ট মানে জমা দিবৰ কাৰণে কোৱা হৈছিল যে তেওঁলোকে নিৰ্দেশ দিছে যে অল DOs বুলি লিখিছে তাত অল DPEOs বুলি লিখিছে আৰু মানে ইন্সপেক্টৰ অফ স্কুল ডিমা হাছাও বুলি লিখিছে ইয়াৰ মিনিংটোৱে হ'ল যে বিটিআৰক বাদ দি 4খন জিলাক বাদ দি যিমানখিনি জিলাৰ DO আছে তেওঁলোকক LP ME বড়ো মাধ্যমৰ শিক্ষা অনুষ্ঠান
বা মিক্স মিডিয়াম য'ত বড়ো আৰু অসমীয়া মাধ্যম বা বড়োৰ লগত যিকোনো মিডিয়াম তাত মানে লগত লাগি আছে যিখিনি ভেঞ্চাৰ শিক্ষা অনুষ্ঠান ইয়াৰহে লিষ্ট বিচৰা হৈছে তো বিটিআৰত 4খন জিলাৰ যিখিনি শিক্ষা অনুষ্ঠান সেই শিক্ষা অনুষ্ঠানৰ লিষ্টবিলাক অলৰেডি জমা দিয়া হ'ল তেওঁলোকে আৰু হাবাথুৰি খাব নালাগে তেওঁলোকে ডিঅ ওচৰত আহি যে অকল বড়ো মাধ্যমৰ কাৰণে এতিয়া কিয় নতুনকৈ লিষ্ট বিচাৰিছে বা মিক্স মিডিয়াম য'ত বড়ো মাধ্যম আছে অসমীয়া মাধ্যম আছে বা বড়োৰ লগত বিভিন্ন মাধ্যম মিক্স মিডিয়াম আছে তেওঁলোকৰ কাৰণে কিয় লিষ্ট বিচৰা হৈছে নতুনকৈ এই কথাক লৈ তেওঁলোকে হাৰাশাস্তি মানে হোৱা বা হাবাথুৰি খোৱা বা বিভিন্ন আশংকাত ভোগা সেই কথাটো আমালৈ বিভিন্ন প্ৰেছাৰ আহিছে বিভিন্ন প্ৰশ্ন আমালৈ আহিছে তো মই স্পষ্ট কথা ক'ব বিচাৰিছোঁ যে বিটিআৰ অঞ্চলত থকা সকলো ভেঞ্চাৰ যিবিলাক মানে প্ৰভিন্সিয়েলাইজেশ্যন হোৱা নাই অপ্ৰাদেশিক শিক্ষা অনুষ্ঠান মানে LP পৰা কলেজলৈকে ইয়াৰ লিষ্ট লোৱা হৈছে অলৰেডি নতুনকৈ আৰু লিষ্ট দিব লগা ইয়াত প্ৰয়োজন নাই যিবিলাকে লিষ্ট দিয়া নাই তেওঁলোকে এতিয়াও দিব পাৰে 2 নম্বৰ কথাটো হ'ল এলিমেণ্টাৰী এডুকেশ্যনৰ ডাইৰেক্টৰ DEE ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অসমে 4খন জিলাক বাদ দিহে বড়ো মিডিয়াম আৰু বড়ো মিডিয়ামৰ লগত যিখিনি মানে মিক্স মিডিয়াম বিদ্যালয় আছে তেওঁলোকৰহে লিষ্ট বিচাৰিছে ইয়াত মানে 4খন জিলা ওদালগুৰি বাক্সা চিৰাং কোকৰাঝাৰৰ লিষ্ট বিচৰা নাই তো ইয়াৰ কাৰণে 4খন জিলাক বাদ দি বড়ো মাধ্যম আৰু মিক্স মিডিয়াম য'ত বড়ো মাধ্যম আছে এই লিষ্টবিলাক LP ME এইবিলাক দিব লাগিব বা হাইস্কুল হায়াৰ ছেকেণ্ডেৰী এইবিলাক দিব লাগিব আৰু লগতে ইয়াত বিটিআৰত সকলো মাধ্যমৰ শিক্ষা অনুষ্ঠান প্ৰাদেশিকৰণৰ কাৰণে চৰকাৰে চুক্তিৰ স্পিৰিটত চুক্তিৰ আধাৰত দফাৰ আধাৰত তেওঁলোকে ব্যৱস্থা ল'ব তো এই কথা মই নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমাৰ তাত যিখিনি প্ৰশ্ন বা শংকা আশংকা যিবিলাক হাৰাশাস্তি তেওঁলোকে ফিল কৰিছে তেওঁলোকক মই স্পষ্ট ভাষাৰে কৰিব বিচাৰিছোঁ তাত কোনো খেলিমেলি নাই কোনো ভুল বুজাবুজি মিছআণ্ডাৰষ্টেণ্ডিং হ'ব লগা নাই মিছআণ্ডাৰষ্টুড হ'ব লগাও নাই স্পষ্ট কথা বিটিআৰৰ কাৰণে এটা নীতি বেলেগকৈ বনোৱা হৈছে য'ত নেকি ডাইৰেক্টৰ অফ এডুকেশ্যন বিটিআৰে এইটো টেকেল কৰি আছে আৰু বাহিৰৰ কাৰণে মানে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী ছেকেণ্ডাৰী আৰু হায়াৰ এডুকেশ্যনে তেওঁলোকে আপ টু কলেজ পৰ্যায়লৈকে তেওঁলোকে সেৱা চিতাৰ কাৰণে সুকীয়াকৈ এটা ব্যৱস্থা বেলেগকৈ ইয়াত ব্যৱস্থা কৰা হৈছে তো এই কথা আমি শিক্ষাগুৰুসকলক বা শিক্ষা অনুষ্ঠানৰ প্ৰিন্সিপাল হেডমাষ্টাৰসকলে যাতে ইয়াক লৈ যাতে মানে ভুল বুজাবুজিৰ সৃষ্টি নহয় এই কথাটো মই স্পষ্ট ভাষাৰে আজি মই স্পষ্টীকৰণ মই দাঙি ধৰিছোঁ